25 সেপ্টেম্বৰ 2022 ৰবিবাৰ সময় ৰাতিপুৱা 4:30 ষ্টাৰ্ট কৰি দিলো এটা সৰু ব্লগ এটা সৰু যাত্ৰা উদ্দেশ্য আছিল মহালয়া 2022 লক্ষ্য পাণ্ডু ঘাট হেল্ল' দোস্ত তো কি খবৰ আপোনালোকৰ দোস্ত এতিয়া হৈছে ৰাতিপুৱাৰ সময় প্ৰায় 4:30 আৰু মই আছো উলুবাৰীত স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আসামিজ ব্লগাৰ এছাৰলৈ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তো দোস্ত বলক এতিয়া আমাৰ ভিডিঅ'টো ৰবিবাৰ ছেপ্টেম্বৰ মাহৰ 25 তাৰিখ আৰু আজিৰ এই দিনটো আমাৰ সকলোৰে বাবে বহুত বিশেষ হয় কাৰণ আজি হ'ল শুভ মহালয়া আৰু এই শুভ মহালয়া বুলি আমি আজি গৈ আছো পাণ্ডু ঘাটলৈকে মোৰ লগত আছে মোৰ ফ্ৰেণ্ড অনুপ লগতে সানি আৰু সানিৰ বন্ধু সো দোস্ত চাই থাকক ভিডিঅ'টো একদম সম্পূৰ্ণ কৰি আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব লগতে মোৰ চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব বলক আমি গৈ থাকো আমাৰ পাণ্ডু ঘাটলৈকে অনুপ আৰু সানিক লগত লৈ বাইকখন চেকুৰাই দিলো মানে চলাই দিলো পাণ্ডু ঘাটলৈ মালিগাঁৱৰ আধা বনোৱা হৈ থকা ব্ৰিজখন ক্ৰছ কৰি সোঁফালে ঘূৰি দিলো আৰু 10 মিনিট পিছত গৈ পালো পাণ্ডু ঘাটৰ ওচৰত দোস্ত আমি এতিয়া আহি পালো জাগাখিনিত কিন্তু ঘাটটো ইয়াতে নাই আমি এটা মানে বাইকখন পাৰ্ক কৰি ললো আৰু ঘাটটো অলপমান খোজকাঢ়ি যাব লাগিব ইয়াৰ পৰা বলক আমি এতিয়া ঘাটলৈকে গৈ থাকো দেখাই আছো তাতে মানে কেনেকুৱা ধৰণৰ পৰিৱেশ আছে পাণ্ডু ঘাটৰ পৰা অলপ আঁতৰত বাইকখন পাৰ্ক কৰি আগুৱাই গৈছিলো কিন্তু ঘাটলৈ যোৱা ৰাস্তাৰ পৰিৱেশ দেখি অবাক হৈ পৰিছিল আৰু এনেদৰে মানুহৰ ভিৰৰ মাজে মাজে লাহে লাহে আগবাঢ়ি উপস্থিত হৈছিল পাণ্ডুৰ প্ৰথমটো ঘাটত ফাইনেলি আমি আহি পালো আমাৰ পাণ্ডু ঘাটত য'ত মানে আজি এই মহালয়া বুলি যিটো মেলাখন হৈ আছে তো আপোনালোকক দেখুৱাই আছো মানে ইয়াৰে এতিয়া পৰিৱেশটো কেনেকুৱা হৈ আছে মানে বেলেগ মেলা এখনত অহা নিচিনা লাগিছে তো আপোনালোকক দেখুৱাই আছো ইয়াৰে ভিউটো তো কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাব মোৰ কমেণ্ট বক্সত আৰু যদি ভিডিঅ'টো ভাল লাগে এটা ভিডিঅ'টো লাইক কৰি দিব লগতে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব তো বন্ধুসকল চাই থাকক ভিডিঅ'টো দেখুৱাই আছো আপোনালোকক পাণ্ডু ঘাটৰ ভিউ সহস্ৰ ভক্তৰ সমাগমত পাণ্ডুঘাটৰ সেই ঠাইখিনি এখন মেলাৰ দৰে পৰিৱেশলৈ পৰিৱৰ্তন হৈছিল আপোনালোকে দেখা পাই আছে যে মানে গোটেই পাণ্ডু ঘাটটো মানুহেদি পুৰা ভৰ্তি হৈ গৈছে পুৰা ৰাস্তাৰ পৰা আহিব নোৱাৰা অৱস্থা মানে ইমান মানুহৰ ভিৰ এবাৰ প্ৰথম আহিছো আৰু মানে খুব ভাল লাগিছে তো অনুপ কি ক'বা কেনেকুৱা লাগিছে আহি কিনে মানে এনেকুৱা মানে মহালয়াত যে এনেকুৱা এটা পৰিৱেশ হয় পাণ্ডু ঘাটত মানে গম পোৱা নাছিলো আৰু ইয়াতে এটা বস্তু আহি দেখিলো যে এই মহালয়াৰ সময়তে মানে বহুতে তেওঁলোকৰ যি উপৰি পুৰুষ থাকে তেওঁলোকক তৰ্পণ দিবলৈ আহে মানে আমি আমাৰ ভাষাত যিটো কওঁ যে পিণ্ড দিয়া বুলি সেই পিণ্ড দিবৰ কাৰণে আহে তো আহি কিনে দেখিলো বহুত ভাল লাগিছে সঁচাকৈ আজি আহি কিনে ৰিয়েলি ক্ৰেডিট বস্তু সানি একচুৱেলি সানিয়ে আজি এসপ্তাহ আগৰ পৰা মোক কৈ আছিলে যে হিমাংশু দা এনেকৈ যাম আমি চাবৰ কাৰণে সঁচাই মজা লাগিছে আহি কিনে যিহেতু সেইদিনা আছিলে শুভ মহালয়া সেয়েহে ডেকাৰ পৰা বুঢ়ালৈকে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে পাণ্ডু ঘাটলৈ বুলি ওলাই আহিছিলে মানুহ ইমান ভৰ্তি হৈছে যেন এখন মানে মেলা নিচিনা লাগি গৈছে আৰু ইয়াতে প্ৰথমটো ঘাটৰ পৰিৱেশ উপভোগ কৰাৰ পিছত আমি আগবাঢ়িলো দ্বিতীয়টো ঘাটলৈ বুলি ঘাটটোৰ আৰম্ভণিতে আছিলে এটা ধুনীয়া মন্দিৰ মন্দিৰটোৰ কাষেৰে নামি যোৱা ৰাস্তাটোৰে আমি আগবাঢ়ি গৈ উপস্থিত হৈছিলো দ্বিতীয়টো ঘাটত এই ঘাটটোৰ পৰিৱেশ আৰু প্ৰথমটো ঘাটৰ পৰিৱেশৰ মাজত কোনো ব্যতিক্ৰম নাছিল চাৰিওপিনে কেৱল মা দুৰ্গাক আদৰিবলৈ সহস্ৰ ভক্তৰ সমাগম যেন এখন সৰু সুৰা কুম্ভ মেলাহে অলপ সময় পৰিৱেশটো দৰ্শন কৰি আমি মহালয়াৰ এটা মধুৰ স্মৃতি মনতে সাঁচি লৈ ওলাই আহিছিলো পাণ্ডু ঘাটৰ পৰা দোস্ত আমি এতিয়া ওলাই আহিলো পাণ্ডু ঘাটৰ পৰা মানে ইমান মানুহ ঘূৰি দিব জাগা নাই গোটেই ৰাস্তাটো খালি আপুনি জাষ্ট থিয় হৈ দিয়ক
নিজে নিজে মানে আপোনাক ঠেলি ঠেলি লৈ যাব একেবাৰে জেগালৈকে। ঘাটৰ পৰা ওলাই আহি এটা ধুনীয়া ঠাইত জিৰণি লওঁ বুলি আমি মা কামাখ্যা দেৱীৰ মন্দিৰলৈ যোৱা নতুনকৈ নিৰ্মাণ কৰা ৰাস্তাটোলৈ গৈছিলোঁ। আৰু এই ৰাস্তাটোৰ পৰিৱেশ সঁচাকৈ বহুত ধুনীয়া। দোস্ত আমি ওলাই আহিলোঁ পাণ্ডু ঘাটৰ পৰা আৰু এতিয়া আমি আছোঁ কামাখ্যা মন্দিৰৰ নতুন ৰাস্তাটোত। ভাবিলোঁ ইয়াতে আহি অলপ সময় বহোঁ, লগতে অলপ ফটো চটো শ্বুট কৰোঁ, কাৰণ এইটো ফালেও কেতিয়াও অহা নাছিলোঁ। মানে যেতিয়াৰ পৰাই মানে ৰাস্তাটো অ'পেনিং কৰিছে তেতিয়াৰ পৰা কেতিয়াও অহা নাছিলোঁ। চ' ভাবিলোঁ এবাৰ ইয়াতো আহি সোমাই যাওঁ। তো আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। তো দোস্ত এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টি, আৰু এটা বেলেগ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।